নমস্কাৰ আচাৰ্য এই ডেন্সৰ গ্ৰুপত আপুনি মাইনাক লোৱা নাই ঘৰত গৈ কান্দি আছে তাই ফুল হৈ গৈছে আৰে ফুল হলে কেনেকে হ'ব আপুনি মাইনাক বাদ দি পিনে গ্ৰুপটো বনাবই কেনেকে পাৰে ইমান ধুনীয়া নাচে তাই আমিওতো স্কুলৰ ফিজ দি আছো ন সকলোৱে ইকুৱেলিটিটো পাব লাগে নে নালাগে কওকচোন আপোনালোকে যদি এনেকুৱা কৰে এই কাবাক ওলাই দিয়ক না ওলাই দি পিনে আমাৰ মাইনাক লৈ লওক নমস্কাৰ আচাৰ্য ভালে আছে আহিলো মানে আচাৰ্য ইয়াৰ অসমীয়াত আপুনি 1 মাৰ্ক কাটি দিছে বানানত ইউনিট টেষ্টত কোনে নাম্বাৰ কাটে কওকচোন আপোনাৰ 1 নম্বৰৰ কাৰণে তাৰ মাৰ্কখিনি কমি গ'ল ন ফাইনেলত ভাল কৰিবতো দিয়কচোন 1 মাৰ্কটো হে পাৰিব আচাৰ্য আপোনাৰ হাততে গোটেইখিনি আছে বাকিবোৰকতো দিছে নাম্বাৰ দিয়ক না 1 মাৰ্ক হে কি হৈছে কোনে ফাৰ্ষ্ট প্ৰাইজ পাল ডেন্সত দীক্ষিতা তাই কেনেকে পাল ফাৰ্ষ্ট প্ৰাইজ আমাৰ মাইনাহে পাব লাগিছিলে আচাৰ্য শুনক শুনি পিনে এই দীক্ষিতাই কেনেকে ফাৰ্ষ্ট প্ৰাইজ পাব পাৰে নহয় তাতকে আমাৰ মাইনা বহুত ভাল নাচিছে এনেকুৱা অখতি হলে আমি সেইকাৰণে মোৰ বেয়াই লাগে স্কুলখনত নাচাব আপোনালোকে অখতি কৰি দিয়ে যাৰ গাৰ্জেনৰ লগত ভাল আপুনি তাক দিব ফাৰ্ষ্ট প্ৰাইজ হেনেকে হলে কেনেকে হ'ব আমিওতো স্কুলৰ ফিজ দি আছো হয় না নহয় কওকচোন কওক আচাৰ্য মাতিছিলে চুৰি কৰিছে আমাৰ মাইনাই অসম্ভৱ ইমানবোৰ ষ্টুডেণ্ট থাকোতে আমাৰ মাইনাক আপুনি কেনেকে দোষ দিব পাৰে বেগৰ চেইন খুলি আছিলে হ'ব পাৰে নোটবুক লৈ আছিলে কিবা বেলেগ বস্তু লৈ আছিলে চুৰি কৰা কলমটো তাৰ বেগত আছে কোনোবাই ফসাই আছে গোটেই স্কুল মিলিতো আমাৰ মাইনাৰ পিছতে লাগি আছে আপোনালোকে কম্পিটিশনত প্ৰাইজ নিদিব মাৰ্ক কাটিব সবে মিলি তাকে জ্বলাই আছে কিয় কি প্ৰবলেম কি আপোনালোকৰ চিচিটিভি আছে নে নাই চিচিটিভি লগাওক আগত